তো এতিয়া তাৰমানে সন্ধাৰ মানুহ আৰু বালাজানৰ মানুহ ডাইৰেক্ট এখন দলং দিয়ে কানেকশ্যন হ'ব পাৰিব আৰু মানে টাউনত যোৱা সন্ধ্যা মানুহখনে আৰু এটা নতুন ৰাস্তা হৈ গ'ল মানে নতুন দলং তো বনাইছে 3টা পায়া। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুন মাস্তি ব্লগছ। তো আমি যাই আছোঁ বৰ্তমান বালাজানৰ ফালে, মানে বালাজান আৰু সন্ধাৰ মাজত মানে এখন নতুন দলং বনাইছে বুলি মানে তোমাৰ এটা ভিডিঅ' পাইছিলোঁ। তো ভালো সেই দলংখন চাই মানে সঁচাই নে মিছাই, তো সঁচাই নে সঁচাই মানে মই একবাৰ যাই নিজ চকু দি চাওঁ। তো আমি যাই আছোঁ, তো জহৰৰ নামাজ মানে জুম্মা পঢ়ি আহিলোঁ, জুম্মা পঢ়ি আহি আমি বৰ্তমান দলংখনৰ মানে কি বনাইছে অলপমান চাই আহোঁ। কিবা কবি নেকি তেন্তে কিবা কবি স্পকপুৰত কি কৰিব যাইছা? এতিয়া ক'ত যাইছা? এতিয়া আমাক মুন মাছলি ক'ত লৈ যাই আছে, দলং লৈ যাই আছে। बोलला पाहाड नामेरी आनुसी है पाहाड वर नामेरी आनुसी आवले नामेर जगह ज्ञान তো এখন দলং মানে নতুন দলং বনাইছে, এইটো শিৱসাগৰৰ পৰা সন্ধ্যা আৰু ইভাগে বালাজান। তো নতুন দলং মানে সেইদিনা এটা ভিডিঅ' পালোঁ, ভিডিঅ'টো পাই কিনে চাব আহিলোঁ, মানে বনাই আছে না। তো এতিয়া তাৰমানে সন্ধাৰ মানুহ আৰু বালাজানৰ মানুহ ডাইৰেক্ট এখন দলং দিয়ে কানেকশ্যন হ'ব পাৰিব আৰু মানে টাউনত যোৱা সন্ধ্যা মানুহখনে আৰু এটা নতুন ৰাস্তা হৈ গ'ল মানে নতুন দলং। তো বনাইছে 3টা পায়া, এটা পায়া আৰু এই সিফালে সেইটো এটা পায়া আৰু ইভাগে এইটো এটা পায়া, পায়া মানে খুটা। তো সেইকাৰণে চাব আহিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। জনাব আসসালামু আলাইকুম, ক'ত কৈছে ফুৰিবা? এই দলং চাব আহিলোঁ। এতিয়া দলং চাব আহিছে, দলং বানিছে, হা নতুনকৈ বোলে দলং বানিছে, তাকে চাব আহিলোঁ। হয় নেকি? দলং দেখা নাই গোটেই ন? দেখা নাই। তো সেই এনাই আহিলোঁ মানে হ'লো হ'ল সন্ধ্যা মানে বালাজানৰ ডাইৰেক্ট কানেকশ্যন বুলি ভাবিছিলোঁ। বালাজান পাৰ হৈ আহি ইভাগে মৌপিয়া ৰিজৰ্ট এখন, মৌপিয়া ৰিজৰ্ট নাপাওঁতে আমাৰ তাৰমানে টাউনৰ জানুবাৰ হ'ল পালি মৌপিয়া ৰিজৰ্ট নাপাওঁতে আৰু বালাজান পাৰ হৈ আহি তো এখানেই দলং, এখানি সৰু ভিডিঅ' এটা বনাই দিলোঁ। তো মানে ভাল লাগিল আৰু নতুন দলং ভবা নাছিলোঁ, তো কয় দিনে হ'ল গমেই বনাই। তো এইটো কাৰণে চাব আহিলোঁ, আপোনালোককো দেখাই দিব। তো আজি কেই নম্বৰ ৰজা গ'ল জনাব? ইফতাৰী খানা এটা হ'ব নে কিবা?